হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল চফিকুল ব্লগছ। তো সকলোৱে জানে যে কালি এটা মানে নেক্সট ভিডিঅ' আহিব বুলি কৈছিলোঁ। তো সেইটো ভিডিঅ' আজি ষ্টাৰ্ট তো ব্লগছ মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আজি গুৱাহাটীৰ পৰা হোজাই কেনেকৈ যাব লাগে সেইটো ষ্টেপ বাই ষ্টেপ মই দেখাই দি আছোঁ। তো গাইজ আজি ৰাতিপুৱা মানে 4টা বজাত উঠিছোঁ। মানে ট্ৰেইনটো আছিল 6টা বজাত মানে আছিল, কিন্তু অলপ লেট হৈ গ'ল। কিন্তু এতিয়া ট্ৰেইনটো আহি আছে আৰু অলপ পিছত আহি আছে, এতিয়া যাম আৰু চাবলৈ চাই থাকক। এই দেখক কি লৈ গৈ আছোঁ, বেৰিং চেৰিং লৈ মানে গৈ আছোঁ একদম বহুত। তো কৈ আহি গ'ল ট্ৰেইনটো, এতিয়া যাব লাগিব। তাৰপিছত আকৌ মানে হোজাইত কেনেকৈ যাব লাগিব লোকেশ্যনটো আপোনালোকে চাই ল'ব আৰু মই দেখাই দিম যেনেকৈ পাৰোঁ আৰু চাই থাকক। তো গাইজ টাইমটো মানে সিমান নহয়, সেইকাৰণে টিকেট কাউণ্টাৰটো ইমান ভিৰ নহয়। তো বহুত ভাল লাগে তেতিয়া, মানে অলপ ফ্ৰেছ লাগিল যাতে মানুহৰ ভিৰ নাই, সেইকাৰণে টিকেটটো অলপ ভালকৈ ল'ব পাৰোঁ। গাইজ ফাইনেলি টিকেটটো হৈ গ'ল। ইয়াৰ পৰা বেছি নহয়, জেনেৰেল হোৱাৰ কাৰণে 65 দুটামান ল'লে, 130 টকামান ল'লে। ইয়াৰ পৰা যাম এতিয়া চাওক হোজাই জেগাত হোজাই। তো এতিয়া যাম এতিয়া মানে কেইটা বজাত যাব আৰু এতিয়া সেইকাৰণে কিন্তু আহি যাব। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. সেইটো চাওক আপোনালোকে, ইমান দিন ধৰি বৰষুণ হৈ আছে, বৰষুণ হৈ কাৰণে এনেকুৱা বানপানী নিচিনা হৈ গৈছে, মানে বানপানী হৈ গৈছে অলৰেডি। চাওক ইমান বানপানী হোৱা নাই, কিন্তু ইমান হৈ গৈছে। আপোনালোকক যেতিয়া চাব, আপাৰ আচামত গৈ চাব, যেতিয়া মানে হোজাই গুৱাহাটী ইফালে চাব, মানে ইমান বানপানী হৈ গৈছে বৰষুণৰ পিছত। মানে আপোনালোকে যদি খেতি পথাৰত চাই, ইমান মানে কিবা খেতি বাতিতো বহুত ক্ষতিগ্ৰস্ত হৈ গৈছে। আৰু যিবিলাক দুখীয়া ঘৰৰ শ্ৰেণীৰ মানুহ আছে, ঘৰ বাৰী আছে, সেইবিলাক মানে পানীৰ তলত ডুব গৈছে, ইমান ক্ষতিগ্ৰস্ত। আৰু তেওঁলোকে কি সমস্যাৰ সন্মুখীন হৈ পৰিছে এতিয়া আপুনি নিশ্চয়কৈ চাওক। আৰু আমি গৈ আছোঁ এতিয়া হোজাইত, মানে গুৱাহাটীৰ পৰা হোজাই কেনেকৈ যাব লাগে সেইখিনি এটা ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাওক আৰু ভাল লাগিব। আৰু এতিয়া এই পানীবিলাক যদি আমাৰ লৰা আচামত যায়, তেতিয়া কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰিম আপোনালোকে চিন্তা কৰকচোন। গাইজ বহুত দিন ধৰি মানে বৰষুণ দি ইমান বাৰিষা কৰি আছে, মানে আপোনালোকেও আগতে চালে ভিডিঅ'টো চালে যে কেনেকুৱা বাৰিষা হৈ আছে। বাৰিষা হোৱাৰ কাৰণে মানে সমস্যা হৈছে, গোটেই দিন মানে বাৰিষ পৰি থাকে, বৰষুণটো পৰি থাকে, সেইকাৰণে মানে অলপ শান্তি নাই, মানে শান্তি পালা বস্তুটো আমি দেখিব নোৱাৰোঁ। সেইকাৰণে লাষ্ট ৰেল ষ্টেচনত ইয়াতে আছোঁ, মানে হোজাই মানে গুৱাহাটীৰ পৰা হোজাত আহিলোঁ। মানে বেছি টকা নহয়, মই মানে 3 ঘণ্টামান লাগিছিল, সেইকাৰণে জেনেৰেলত আহিলোঁ। তো অহাৰ পিছত এতিয়া মানে বৰষুণ হৈ আছে, এতিয়া মানে ক'ত যাম নোৱাৰি, সেইকাৰণে অট'ত বিচাৰি আছোঁ। তো এতিয়া খুজিহে যাব লাগিব। তাৰপিছত সেই এতিয়া ইয়াৰ পৰা মানে হাতী গ'লে মোটামুটি আৰু কি আধা ঘণ্টামান লাগিব, সেইকাৰণে অট' এটা বিচাৰি আছোঁ। তো বৰষুণ কাৰণে এনেকৈ যাব নোৱাৰিলোঁ। তো মোৰ পিছত যিটো দেখিছে এইটো হোজাই টেংকি বুলি কয়, মই দেখি আছোঁ তাতে হোজাই এইটো মানে কিবা আছে চাওক, বহুত মজাকৈ বস্তু আছে। তেওঁ তাতে গৈ ট'টো আছে আৰু যাম, চাই থাকক, অনেক বহুত মজা লাগিব চাওক। গাইজ ফাইনেলি ৱেলকাম টু মাই আজমল সুপাৰ 40 কেম্পাছ। মানে এইটো মেইন কেম্পাছ হয়। আপুনি য'তে হোষ্টেল বা কিবা কিবি ইয়াতে বহুত কলেজ আছে আজমল সুপাৰ 40 নিচিনা, কিন্তু আৰু বহুত আছে কিবা, কিন্তু এইটো মানে মেইন কেম্পাছ বুলি কয়। আপুনি যদি কিবা বেলেগ এটা কলেজত এডমিশ্যন হ'ব পাৰে, মানে আজমল সুপাৰ 40 এইটো মেইন কেম্পাছ ইয়াতে আহিব লাগিব প্ৰথমত, তাৰপাছতে আপুনি বেলেগ এটা কলেজত এডমিশ্যন হ'ব পাৰিব। সেইকাৰণে আপোনালোকক প্ৰথমত আনিছোঁ আজমল সুপাৰ 40 মেইন কেম্পাছ যিটো আছে সেইটো লৈ আছোঁ, মেইন লোকেশ্যন লৈ আছোঁ। কিন্তু আপুনি এটা বস্তু বহুত ভাল লাগিল, মানে ইয়াতে যিটো টপ 10 ষ্টুডেণ্ট আছে, সেই মানে সকলোবিলাক ষ্টুডেণ্টৰ নাম, ফটো, সকলোবিলাক মানে চাইনবোৰ্ড নিচিনা ওপৰত মানে সকলো ধৰণৰ ফটো ইয়াতে ৰৈ আছে। তাৰমানে এতিয়া বস্তু ভাল লাগে, তাৰমানে এতিয়া স্মৃতি বোলা বস্তুটো ইয়াতে মানে ৰৈ গৈছে। এতিয়া আপোনালোকক ইয়াতে যাব, আৰু বহুত মানে নাম কৰা এটা কলেজ আছে বুলি এটা ভাবোঁ, আৰু এইটোৰ নাম হ'ল হোজাই আজমল কলেজ। হেল্ল' গাইজ, ফাইনেলি মই আহি পালোঁ আজমল সুপাৰ 40 কলেজ। চাওক মোৰ পিছফালে, আৰু মই এতিয়া চাৰিওফালে মই দেখাই দি আছোঁ চাওক। বহুতো মানে এইবিলাক মানে এতিয়া টপাৰ হৈছে, টপ 10 আছে, সেইটো চাওক।
তো হেল্ল' গাইজ সকলোকে মানে আজি আজমল কলেজ আহিছিলোঁ কিন্তু এডমিশ্যন হ'ব নোৱাৰিলোঁ। তো মই এতিয়া আজমল কলেজত আছোঁ এতিয়া ৰৈ আছোঁ মানে আমি আছোঁ আৰু মোৰ সৰু বাইক আছে এটা। তো চাওক এতিয়া আছোঁ আৰু আমালোকে ইয়াতে আহিব মানে এডমিশ্যনৰ কাৰণে আৰু মোৰ এটা প্ৰব্লেম হৈছে সেইকাৰণে এডমিশ্যন কৰিব নোৱাৰিলোঁ কিন্তু নেক্সট আহিব লাগিব। তো লাগছে পানী 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 খাই একদম লাগে। গাইজ আকৌ আহিলোঁ মানে উভতি আহিলোঁ মানে এতিয়া আৰু ট্ৰেইন ধৰিব লাগিব। এতিয়া বাজে 3টামান বাজে আৰু এতিয়া 4টা বজাত মই যাম তাতে গৈ আৰু ট্ৰেইনটো ধৰিব লাগিব কেনেকৈ 1 নম্বৰ ফ্লাইটত যাব লাগিব। গাইজ ফাইনেলি মই ট্ৰেইন ৰেল ষ্টেচন আহিলোঁ। টিকেট এটা ল'ব মানে দুটা ল'ব লাগে দুটাৰ কাৰণে আমি টিকেটটো কেনেকৈ ল'ব লাগে আপোনালোকক দেখি দি আছোঁ। গাইজ তো বহুত ঘূৰিলোঁ আৰু একো নাই আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগে লাইক কৰিব আৰু নতুন মই চেনেল ছাবস্ক্ৰাইব কৰিলোঁ। তো আজিলৈ ভিডিঅ' ইমানে শেষ কৰিলোঁ। বহুত ঘূৰিলোঁ এতিয়া আছোঁ দুপুৰী মই আজিলৈ বাই।